মই মানে বকুল মণি দাস বিহু বুলি দেউতা নতুন জিন্স খুজিলোঁ তাৰপিছত দেউতাই ক'লে কাপোৰ বোলে নিদিয়ে মোক বোলে পিছতহে দিব কাপোৰ কিনি তাৰপিছত মাৰ পৰা গামোচা এখন মূৰত বান্ধি ওলাই গ'লোঁ বিহু বুলি অলপ আগত মানে বকুল গছৰ তলত দুজনী ছোৱালী মোক চাই আছিল বাট মই একো নাজানো I am confused কিয় চাই আছিল তাৰপিছত মই সিহঁতক পাৰ হৈ গ'লোঁ কিন্তু শুনিলোঁ সিহঁতে মোক খাটি অসমীয়া বুলি কৈছে খাটি অসমীয়া বুলি কৈছে খাটি অসমীয়া বুলি কৈছে yo friends please subscribe me to channel and like if you love this video my friends and share and support BMD happy view to all my friends thank you